Welcome to Cooking and Creativity. বহুত দিনৰ মূৰত আজি আকৌ ভিডিঅ' এটা লৈ আহিছোঁ আৰু প্ৰথমে মোৰ ফালৰ পৰা সকলোকে হ্যাপি ইন্ডিপেন্ডেন্স ডে। তো বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া চিকেন হয়, চিকেনখিনি মই বইল কৰি লৈছোঁ আৰু ইয়াতে অকণমান চেনি দি লৈছোঁ আৰু আটা মাৰি ল'ম। মই ময়দা ইউজ কৰিম। ময়দা 2 কাপৰ জোখত ল'ম আৰু অলপ নিমখ আৰু অলপ তেল, ৰিফাইন তেল আৰু নৰ্মেল পানীৰে মই আটা মাৰাৰ দৰে মাৰি ল'ম। সফট ডো এটা ৰেডি কৰিব লাগিব। টাইট ডো নকৰিব, তেতিয়া বেলিবলৈ সুবিধা নহ'ব। সফট ডো এটা কৰি ল'ম। আৰু গোটেইখিনি ভালকৈ শুকান ইনগ্ৰেডিয়েন্টছখিনি সানি ল'ব লাগিব। সানি হাতত মুঠি মাৰি দিলে যদি লাডুৰ নিচিনা হৈ যায় তেতিয়াহ'লে গম পাব পানী দি সানিব পৰা হৈ গৈছে। এতিয়া মই ইয়াতে পানী দি সানি যাম। আৰু এইটো মই মাৰি ললোঁ সফট ডো এটা, আৰু এইটো অলপ দেৰি কাৰণে থৈ দিম। অকণমান ওপৰত তেল দি দিছোঁ, তেতিয়া সফট হৈ থাকিব। আৰু বাকী বস্তুখিনি ৰেডি কৰি লওঁ। ইয়াৰ মাজতে মই চব্জিখিনি বনাই ল'লোঁ, ইয়াৰ ভিতৰত দিবলগীয়া। এতিয়া বইল কৰি লোৱা চিকেনখিনিৰ মাজত থকা হাৰ্ডিবোৰ আঁতৰাই লৈছোঁ আৰু সৰু সৰু পিচ কৰি লৈছোঁ। আৰু চব্জিখন মই বন্ধাকবি ইউজ কৰিছোঁ, গাজৰ ইউজ কৰিছোঁ আৰু পিঁয়াজ। আৰু আপোনালোকৰ যদি কেপচিকাম থাকে তেনেহ'লে এড কৰিব পাৰে, খাবলৈ ভাল লাগিব। মোৰ নাছিলে বাবে মই দিয়া নাই। আৰু তাতে মই হালধি ইউজ কৰা নাই। নিমখ এচামুচৰ জোখত দিছোঁ, সৰু চামুচেৰে, যিখন মই সদায় ইউজ কৰোঁ সেইখন চামুচেৰে দিছোঁ। আৰু তাতে 2 চামুচ, ডাঙৰ চামুচেৰে 2 চামুচ মেয়নিজ এড কৰিছোঁ আৰু সয়া চচ, টমেটো চচ। আৰু এতিয়া চিকেনখিনি অলপ ফ্ৰাই কৰি ল'ব লাগিব। তাতে অকণমান নিমখ আৰু অকণমান কাশ্মীৰী মিৰ্চ এড কৰিছোঁ কালাৰটো ভাল আহিবৰ বাবে, আৰু অকণমান নিমখ দিছোঁ টেষ্টৰ বাবে। আৰু এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত সাইড কৰি থৈ দিম। আৰু চব্জিখিনি মই বনাই থৈ দিছোঁ। গৰমে গৰমে ইউজ কৰিব নোৱাৰি, ঠাণ্ডা হ'লে ইউজ কৰিব। যদি একেবাৰে ঠাণ্ডা হৈ যায় অকণমান গৰম কৰি ল'ব, কিন্তু বহুত গৰম হৈ থাকিলে বনাব ভিতৰত দিবলৈ দিগদাৰ হ'ব। আৰু বন্ধাকবিৰ চব্জিখন সকলোৱে জানেই বনাবলৈ, গতিকে মই নেদেখালোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। চব্জি যিদৰে বনাই সেনেকৈ বনাইছোঁ, খালি হালধি দিয়া নাই, বাকী বস্তুবোৰ এড কৰি দিছোঁ। আৰু এতিয়া অমলেট এটা বনাই লওঁ। অমলেট আপোনালোকে যিদৰে বনায় সেনেকুৱাই, জাষ্ট অকণমান নিমখ মই দিলোঁ। নিমখ দি ইয়াতে মই অকণমান গাখীৰ এড কৰোঁ। এচামুচৰ জোখত গাখীৰ মই দিওঁ, যিকোনো গাখীৰ হ'লে হ'ল। মই আমুল তাজা ইউজ কৰিছোঁ। গাখীৰ দিলে অমলেটটো ধুনীয়াকৈ ফুলি আহে, সেইবাবে গাখীৰ ইউজ কৰোঁ। বেছি দিব নালাগে, এচামুচৰ জোখত দিলেই হ'ল। আৰু এতিয়া বনাই ল'ম। যিহেতু মই চব্জি পিঁয়াজ দিছোঁৱেই চব্জিত, ইয়াতে অকণমানেই পিঁয়াজ দিছোঁ, বেছি দিয়া নাই। আৰু এইখন বনাই সাইড কৰি থৈ তাৰপিছত ৰুটিখন বনাম। যিহেতু আজি স্পেচিয়েল ৰোল বনাইছোঁ, তো স্পেচিয়েলত এগ চিকেন দুইটাই থাকে, গতিকে অমলেটটো বনাই ল'লোঁ। এই অমলেট নিদিলেও একো কথা নাই, চিকেন থাকিলে সুদা চিকেন দিও খাব পাৰে, বা চিকেন নাথাকিলে অমলেট দি বনাব পাৰে, তেতিয়াও খাই ভাল লাগে। আৰু ভিডিঅ'টো চাই ভাল পালে সদায় কোৱাৰ দৰে আকৌ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু ভিডিঅ'বোৰ চাই থাকিব।
এইটো হৈ গ'ল আৰু এতিয়া ৰুটি বনাইছোঁ আমি ৰুটি যেনেকৈ বেলোঁ সেনেকৈ বেলিলে হ'ল সাইজটো নিজৰ লগত কথা সৰু কৰিব বিচাৰে ডাঙৰ কৰিব বিচাৰে সেইটো সম্পূৰ্ণ নিজৰ ওপৰত কথা আৰু অলপ ময়দা ছটিয়াই মই এইদৰে বেলি ল'ম আৰু যোনখন টাৱাত অমলেট কৰিছিলোঁ সেইখনতেই বনাম আৰু এখন ভালকৈ সেকি লৈছোঁ মই অকণমান ৰিফাইন তেল ইউজ কৰিছোঁ ৰিফাইন তেলত ভালকৈ ৰুটি যিদৰে বনাই সেনেকৈ বনাই ল'ম এইদৰে মই সেকি অলপ ৰুটিখন টাৱাখনতকৈ অলপ ডাঙৰ হৈ গ'ল সেইবাবে অলপমান এইদৰে ঘূৰাই সেকিছোঁ আৰু এইখন হোৱাৰ পাছত বাকী বস্তুখিনি দি ফিলিং কৰি গ'লেই হ'ল আৰু সেই দুখন হৈ গ'ল সেই দুখন দি দিলোঁ মই বনাই বহুত দেৰি হৈ গৈছে যিহেতু ৰাতি এতিয়া এইখন মোৰ ভাগৰ গতিকে এইখন দেখাওঁ মই কেনেকৈ ফিলিং কৰিছোঁ মই অমলেট দুখন বনাম যিহেতু অমলেট এটাই ইউজ কৰিছোঁ আৰু মই গুড়ি কৰি ল'লোঁ অমলেটটো অলৰেডি বহুতবোৰ হেভি বস্তু আছে সেইবাবে দুটা অমলেট নল'লোঁ এটাই ল'লোঁ আৰু এইদৰে ভাঙি দিলোঁ আৰু মাজত ৰুটিখনৰ মাজত দীঘলীয়াকৈ দি দিছোঁ আৰু ইয়াৰ পাছত চব্জিখিনি দি দিম এইখিনি চব্জি যিখিনি মই বনাই থৈছিলোঁ সেইখিনিও ইয়াৰ ওপৰতে একে লাইনতে ওপৰতেই দি দিম দীঘলীয়াকৈ আৰু তাৰপিছত চিকেনখিনি দিম ওপৰত আৰু চিকেনৰ পাছত ওপৰত চীজ দিম চীজ হয় চীজখিনি ওপৰত দি দিম আপোনালোকে যিকোনো চীজ ইউজ কৰিব পাৰে মই আমুলৰ এনেকুৱা চীজ ইউজ কৰিছোঁ যোনটো বৰ টেমাত আহে আৰু এখন কাগজ ল'ম বাটাৰ পেপাৰ ল'বও পাৰে আপোনালোকে বাটাৰ পেপাৰ বা টিশ্যু পেপাৰ যি থাকে মই এনেকুৱা এখন লৈছোঁ নৰ্মেল কাগজ আৰু এইদৰে ৰুটিখনৰ তলেদি ভৰাই ৰুটিখন আৰু কাগজখন একেলগে ধৰি চব্জিখিনিৰ ওপৰত ৰোল কৰি দিব লাগিব আৰু চব্জিখিনি ঢাকি পেলাই ৰোলটো বনাব লাগিব ৰুটিখনেৰে চব্জিখিনি কাভাৰ কৰি দিব আৰু কাগজখন তলফালে অলপ বেছিকৈ ৰাখিব আৰু তলৰ যোনটো বাঢ়ি থকা সাইডখিনি সেইখিনি ফোল্ড কৰি পেলাই বন্ধ কৰি দিব লাগিব আৰু আমাৰ ৰোল ৰেডি হৈ গ'ল আৰু ইয়াতে আপুনি এক্সট্ৰা সস লৈ খাব বিচাৰিলে খাব পাৰে আৰু এইদৰে মই আনখনো বনাই ল'ম আৰু এয়া মোৰ চিকেন চিজ স্পেচিয়েল ৰোল ৰেডি